কোননো আহিলে জানো কোননো বাৰু মই লেট্ৰিনতহে আছো কোননো সোমাই আহক মই লেট্ৰিনৰ পৰা উঠিবই পৰা নাই সোমাই আহক যেনে তেনে উঠিছো আৰু কোননো জানো চাই আহোঁগেচোন বন্ধু আহা সোমাই আহা কিহে বন্ধু তোমাৰ অৱস্থাটো বেয়া দেখিছোঁ দেখোন গাটো বেয়া লাগিছে নে কি কিবা হৈছে নে কি নক'বা বন্ধু কালি বিয়াত ৰাতি দৰা ঘৰৰ মানুহলে বনাইছিলে যে খাচী মাংস ৰাতি ময়ো গৈছিলোঁ দিলোঁ খাই 5 বাতিমান খালোঁ এতিয়াও মুঠতে লেট্ৰিনলৈ অহা যোৱাহে হৈ আছে ৰাতিপুৱাৰ পৰা ৰাম পিছে মাংসকণ বৰ ধুনীয়া হৈছিলে মুখত লগা মাংস হৈছিলে একেবাৰে হয়নে মুখত লগা মাংস খাই এতিয়া অৱস্থা বেয়া দেখোন তোমাৰ বন্ধু মোৰ পেনে চেনে গ'ল তুমি বহা মই সাউতকৈ লেট্ৰিনটো পৰা আহোঁগৈ পা মছলা লোভ এৰিব নোৱাৰ বুঢ়া হলি পা মছলা গৈছতো লেট্ৰিনলৈ ভাল হৈছে পা আৰু পা বুজিছা ইমানেই পনীয়া হাগিছোঁ নহয় মুখত লৈ কুলকুল কৰিব পৰা নিচিনা বুজিছা বন্ধু আৰু বিয়া পাতিলে মানুহৰ ঘৰত খাচী মাংস নাখাওঁ আৰু আজিয়ে কাণত ধৰিছোঁ আৰু তুমি বহা আকৌ গ'ল পেনে চেনে গ'ল তুমি বহিলেও বহা গ'লেও যোৱাংগে মই যাওঁ মই লেট্ৰিনৰ পৰা উঠিব নোৱাৰোঁ আজি লেট্ৰিনৰ পৰা উঠিব নোৱাৰোঁ যাওঁগে ইয়াত বহি এনে তাৰ হগা গোন্ধ লৈ থাকিবলৈ কি দৰকাৰ যাওঁগে পাই দেখিছে নহয় বন্ধু অৱস্থাটো সেইবাবে আপোনালোকো সাৱধান হৈ থাকিব বিয়াত বৰকে খাচী মাংস পালেই বাতিয়ে নাখাব দেই নহ'লে আমাৰ বন্ধুৰ নিচিনা অৱস্থা আপোনালোকৰো হ'ব